Hello everyone, আজি আমাৰ set theory third to video আৰু এই third to video আমি এটা সেটৰ বহুত বেছি ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম হেতু হৈছে সাবসেট কি বস্তু সাবসেট তাৰ মানে সেটৰ এটা পাৰ্ট এতিয়া আহিলো আমি তাৰ ডেফিনেশনত কি কৈছে A set A is said to be subset of B if every element of A is also an element of B তাৰ মানে দুটা एग्जांपल ললো A আৰু B কি কৈছে যে A set এটা set A ধৰিলো এটা set ঠিক আছে A set to B ৰ সাবসেট হ'ব এই সেটটো কাৰ সাবসেট হ'ব B ৰ সাবসেট হ'ব কেতিয়া B ৰ সাবসেট হ'ব যদিহে ইয়াৰ সব এলিমেন্টস যিমান এলিমেন্টস আছে সব এলিমেন্টস B টো সোমাই থাকে সো 1 টো B ত সোমাই আছে 2 টো B ত সোমাই আছে 3 টো B ত সোমাই আছে 4 টো B ত সোমাই আছে তাৰ ওপৰত B ত বেছি এলিমেন্টস থাকিব পাৰে হেতু ডাঙৰ কথা নহয় কিন্তু A ৰ সব এলিমেন্টস B ত সোমাই থাকিবই লাগিব তেতিয়া আমি কি কম A সেটটো B ৰ এটা সাবসেট বুলি কম তো A হৈ গল B ৰ সাবসেট আৰু হেতুকে কেনেকৈ লিখে A is a subset of B. আৰু বহুত বুকত তোমালকে আৰু এটা নোটেশন পাবা A is a subset of B এনেকেও বহুত আগৰ পুৰণা বুক বিলাকে লিখে আজিকালি স্ট্যান্ডার্ড নোটেশনত নতুন NCERT বুকত সাবসেটৰ সিম্বলটো এনেকে ইউজ কৰে ঠিক আছে এটা তাৰ বেসিছত এটা কোৱেশ্চন চাই লও যে কনসিডাৰ phi কিছুমান সেট কনসিডাৰ কৰিছো তাৰে এটা হল phi আগতে আমি কৈ আহিছো যে phi টো এটা নিজে সেট হয় phi এনেকুৱা এটা সেট যত একো এলিমেন্টছ নাই So he set to lulu A number at a set lulu just two elements are 1 and 3 B number at a set lulu that tinta elements are 1 5 and 9 or C 1 2 3 5 9 D 1 2 3 5 9 5 ki korilu yata unique weight construct korisu sets khini je D number jeto set tat phi eta bhitor khumai ase ki kolu D number set to phi eta bhitor khumai ase আৰু যদি হে সেটৰ ভিতৰত যদি ফাই সোমাই থাকে সদায় মনত ৰাখিবা কি এটা এলিমেন্টস নিচিনাকে বিহেভ কৰে এলিমেন্টস নিচিনাকে বিহেভ কৰে মানে কি সোয়া ইয়াতে 1 আছে 1 টো এটা কি কলো আমি এলিমেন্ট কাউন্ট কৰিম 1 2 3 5 3 4 5 6 ছটা এলিমেন্টস আছে এটা নিজে এলিমেন্ট 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 আৰু তাতে কমা হৈ যেহেতু ফাই নামৰ এটা সিম্বল সোমাই আছে হে সিম্বলটো এটা তাৰ এলিমেন্ট হয় তো তাৰ মানে এই সেটটো টোটাল 6টা এলিমেন্টস আছে ঠিক আছে প্ৰথম হে কথাটো একদম মাইন্ডৰ ভিতৰত ৰাখি লোৱা তেতিয়া ফায়াৰ কনসেপ্টটো আমি জানিব পাৰিম এতিয়া আহিলো এই সেট গিটাৰ বেসিছত আমাক কেটামান ফিল ইন দা ব্ল্যাঙ্কস দি দিছে কেটামান কি দিছে ফিল ইন দা ব্ল্যাঙ্কস বহুত বেছি ইম্পৰ্টেন্ট ফিল ইন দা ব্ল্যাঙ্কস কিয়নো আমি এই ফিল ইন দা ব্ল্যাঙ্কস গিটাৰ ফায়াৰ কনসেপ্ট ডিসকাস কৰিম আৰু পৰীক্ষাত তোমাৰ আটাইতকৈ দিগদাৰ কৰিব এই ফায়াৰ কনসেপ্টটো কি কৈছে ফাৰ্ষ্টত phi dash A তোমাক খুদিছে ইয়াত সাবসেট হ'ব নে সাবসেট নহয় এই দুটাৰ ভিতৰত তুমি কোনবাটা ইউজ কৰিব লাগে phi to A ৰ সাবসেট হয় নে নহয় তো ডেফিনেটলি সদায় মনত ৰাখিবা phi is a subset of every set কি কলো তুমি লিখি ৰাখিব পৰা নোট কৰি নোট phi is subset of every set যি কোনো সেটৰ phi to সদায় সাবসেট হ'বই and হ'বই phi যদি মই b ৰ কাৰণে খুদু yes definitely phi is a subset of b আমাৰ কনসেপ্টটো কি আছিল সাবসেটৰ যে a থকা সব এলিমেন্ট যদি b ত সোমাই থাকে a to b ৰ সাবসেট হয় এটা phi ৰ কাৰণে কি হৈ যায় যে phi ত একো এলিমেন্টছে নাই তো আমি মানি লও যে হাইপোথেটিক্যালি যে phi টো সব সোমাই আছে তাৰ যেটো নাই একো সো গটিকে তাৰ সব সোমাই আছে বুলি আমি ভাবি লও আৰু সেই কাৰণে আমি কওঁ যে phi is a subset of every set and phi is a subset of A phi is a subset of B তুমি কব পাৰা phi is a subset of C আৰু তুমি কব পাৰা phi is a subset of D also যদিও তাত phi অপল হৰিয়াকে আছে হেতু এটা বেলেগ বস্তু কি এলিমেন্টস হৈ আছে বাট কি সেট হিচাপে সবৰে সাবসেট হৈ থাকিব ঠিক আছে এতিয়া A লে আহিলো A কি কৈছে A is a subset of B হয় না নহয় A ৰ সব এলিমেন্টস B ত সোমাই আছে না নাই ভালকে যদি অবজার্ভ কৰা দেখিবা যে A ৰ যেটো 3 এলিমেন্টস আছে হেতু B ত নাই আছে না B ত নাই যদি নাই this is not a subset ঠিক আছে 4 number টো লাহিলো A is a subset of C A to C subset হয় না নহয় তো সোয়া ইয়াৰ এলিমেন্টস খিনি তাত সোমাই আছে না নাই ইয়াৰ A নামৰ সেটটোত এলিমেন্টস আছে 1 and 3 হে 1 and 3 C আছে না নাই ডেফিনেটলি আছে 1 3 সোমাই আছে C তাতকে বেছি আছে তো বেছি থাকক বা নাথাকক হে ডেফিনেটলি সাবসেট হ'বই কাৰণ তাৰ সব এলিমেন্টস তাত সোমাই থাকিলেই হৈ গল তাৰ পিছত আহিলে এতিয়া আহিলে ব্র্যাকেট phi to কি এটা সোয়া ব্র্যাকেট phi কনসেপ্টটো বহুত বেছি ইম্পৰ্টেন্ট দুটা কনসেপ্ট এটা হল phi আৰু এটা হল ব্র্যাকেট phi এই দুটা বস্তু বেলেগ তোমালকে কেতিয়াও নাভাবিবা যে এটো এম্পটি সেট বুজাইছে এটো এম্পটি সেট বুজাইছে দিস ইজ নট এম্পটি সেট ই বুজাইছে এম্পটি সেট
ইয়াৰ আগৰ যেটো ভিডিও তাত আমি এম্পটি সেট ডিসকাস কৰিছিলো কোনোবাই যদি এম্পটি সেটৰ কনসেপ্ট নাজানা আগৰ ভিডিওটোত গৈ চাই লবা এম্পটি সেট মানে খালি সেট এনেকুৱা সেট যত একো এলিমেন্টছে নাই কিন্তু এই যেটো সেট লিখিলো কার্লি ব্র্যাকেট দি দিছো ভিতৰত এটা এলিমেন্টস লিখিছো ডেফিনেটলি সেট বিকজ আমি সেটৰ কনসেপ্টত শিকিছিলো ন যে কার্লি ব্র্যাকেটৰ মাজত যদি এলিমেন্টস ৰাখি দিও কি সেট হৈ যায় তো কার্লি ব্র্যাকেটৰ মাজত কি এলিমেন্টস হৈ আছে এটা এলিমেন্ট আছে তো তাৰ মানে এই যেটো ফাই হেতু এটা এলিমেন্ট হিচাপে বিহেভ কৰি আছে তো এলিমেন্ট এটা লৈ তাত আমি সাবসেট বনাই দিলো এতিয়া তুমি চোৱা যে if subset to is a set to C subset হয় না নহয় তো তুমি চাব লাগিব যে এই সেটটোৰ ভিতৰত থকা এলিমেন্টস বোৰ সিট আছে নে নাই এই সেটটোৰ ভিতৰত কি আছে চোৱা ফাই আছে এই সেটটোৰ ভিতৰত ফাই আছে কিন্তু তুমি চকুৰে C ৰ ভিতৰত ফাই দেখিছা নেকি কৰবাত কি কলো যে এই সেটটোৰ ভিতৰত এই কার্লি ব্র্যাকেটৰ ভিতৰত ফাই আছে আৰু তা খুদিছে C সাবসেট হয় না নহয় তো তুমি চাব লাগিব যে এই এলিমেন্টটো C ৰ ভিতৰত আছে নেকি চকুৰে কৰবাত তুমি দেখিছা নেকি দেখিছা নে কৰবাত চকুৰে নাই দেখা সো দিস ইজ নট সাবসেট ঠিক আছে বুজি পালা কিন্তু কনফিউজ না লাগিব কাৰণে মই কৈ দিছো যদি হে এটু নিদি যদি মই এনেকে তোমাক দিলো হেতেন 5 blank C 5 to C সাবসেট হয় না ডেফিনেটলি 5 is a subset of C এই কনসেপ্টে বহুত বেছি ইম্পর্টেন্ট কনসেপ্ট যে যদি হে কার্লি ব্র্যাকেট টু না থাকে কি সবৰে সাবসেট হৈ যাব টেনশনে লব লাগে নাই সবৰে হবই কাৰণ হি এম্পটি সেট বুজায় মই লিখি দিছো না এটো এম্পটি সেট বুজায় এম্পটি সেট সব সেটৰে সাবসেট হয় phi is a subset of every set কি হবই কিন্তু যদি হে কার্লি ব্র্যাকেট আহি যায় তেতিয়ালে তোমাৰ চিন্তনীয় বিষয় তেতিয়ালে তুমি ভাবিব লাগিব যে কার্লি ব্র্যাকেট আহি যোৱাৰ লগে লগে তাৰ ভিতৰত কি আছে চাব লাগিব ভিতৰত যেটো তুমি দেখিবা চকুৰে ফাই এটা দেখিছা ন কার্লি ব্র্যাকেটৰ ভিতৰত হে ফাইটো C ৰ ভিতৰত চকুৰে দেখিছা নে নাই আছে নে নাই গটিকে দিস ইজ নট এ সাবসেট ঠিক আছে ঠিক তেনেদৰে 6 হলে আহো এগেইন আকৌ কার্লি ব্র্যাকেটৰ ভিতৰত ফাই সোমাই দিলে কার্লি ব্র্যাকেটৰ ভিতৰত তুমি এটা এলিমেন্ট চকুৰে দেখিছা ইয়াত দেখিছা নে ইয়াত কার্লি ব্র্যাকেটৰ ভিতৰত এটা এলিমেন্ট দেখিছা কি দেখিছা ফাই এটা তোমাক খুজিছে এই সেটটো ডি ৰ সাবসেট হয় নে নহয় তো কি চাব লাগে বুলি কলো মই যে এই কার্লি ব্র্যাকেটৰ ভিতৰত থকা ফাইটো এই ডি ৰ ভিতৰত আছে নে নাই ডি ৰ ভিতৰত তুমি চকুৰে দেখিছা নে নাই সো ডি ৰ ভিতৰত আছে নে আছে সি সোমাই আছে তো এটো সাবসেট হৈ যাব তো কার্লি ব্র্যাকেট যদি ফাইৰ ওপৰত আহি যায় তেতিয়ালে হে ফাইটো হে সেটটোত আছে নে নাই চাব লাগিব লাইক সোৱা সি ৰ ভিতৰত নাই ডি ৰ ভিতৰত আছে যদি হে ডি ৰ ভিতৰত আছে তেতিয়ালে হি ডি সাবসেট হৈ যাব কিন্তু যদি কার্লি ব্র্যাকেট নিদিয়ে তেতিয়া হলে অকল ফাই তো হি সবৰে সাবসেট হ'ব তুমি এ ৰ সাবসেট হ'ব বি ৰ সাবসেট হ'ব সি ৰ সাবসেট হ'ব ডি ৰ সাবসেট হ'ব সবৰে সাবসেট হ'ব হি ভিতৰত ফাই থাকক বা নাথাকক that is the most important concept of phi in set theory আৰু ইয়াৰ পৰা তোমাৰ MCQ আহে 1 মাৰ্কৰ কোৱেশ্চন আহে যত মাৰ্কস যোৱাৰ চান্সেস বহুতেই বেছি এতিয়া আহো আমি দুটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যেটোটা কোৱেশ্চনত আমি সাবসেটৰ ওপৰত বহুত বেছি কনসেপ্ট শিকিব পাৰিম বহুত বেছি তাৰ হেল্পত তুমি এক্সাৰসাইজৰ কোৱেশ্চন নিজে কৰিব পৰা হৈ যাবা বহুত কনসেপচুৱেল কোৱেশ্চন তুমি নিজে কৰিব পৰা হৈ যাবা ফাইৰ কনসেপ্টটো থাকিব তাত দুটা সেট ললো ঠিক আছে এটা ললো কি 1 2 3 4 3 আৰু 4 কার্লি ব্র্যাকেট আছে ব্র্যাকেট ক্লোজ আৰু এটা সেট ললো 1 2 3 4 একেটাই আৰু ফাই এটা লগাই দিল কি লগাই দিলো ফাই এটা ইয়াৰ বেসিছত তোমাক কিছুমান ফিল ইন দা ব্ল্যাঙ্কস দিলে আৰু কৈছে কি ফিল ইন দা ব্ল্যাঙ্কস উইথ সাবসেট এটা সাবসেট সিম্বল দে সাবসেট not subset belongs to not belongs to কি কলো belongs to not belongs to concept already আগৰ ভিডিওত কৈ আহিছো belongs to মানে কোনবাটা এলিমেন্ট যদি আছে এটো belongs to লাইক এবাৰ মই ৰিকল কৰি দিছো ৰিকল যে এলিমেন্টস ইয়াৰে কোনবা এলিমেন্টস এটা যদি মই এলিমেন্টস এটাৰ যদি কথা কও অকল বলে 1 ৰ কথা কৈ আছো এ সেটত আছে নে নাই তেতিয়ালে তুমি belongs to symbol ইউজ কৰো যে 1 belongs to a যে এই এলিমেন্টটো কমা কৰি থকা হে এলিমেন্টটো তাতে আছে ঠিক আছে কিন্তু যদি মই হে এলিমেন্টত এটা কার্লি ব্র্যাকেট দি দিও হি কি বুজাই দিব এটা সেট বুজাই দিব আৰু হে সেটটো ইয়াৰ সাবসেট হয় না নহয় তেতিয়া আমি সাবসেট অফ এ লিখো কেলে কাৰণ ইয়াৰ 1 টো তাত কমাই আছে সো এটা সাবসেটৰ কনসেপ্ট এটা বিলংস টু কনসেপ্ট আৰু হেতু যদি নহয় তেতিয়ালে কাটি দিম নট ঠিক আছে ৰিকল টু হৈ গল এতিয়া আমি কোৱেশ্চনলে আহো ফাৰ্স্ট আমাক খুদিছে যে 1 2 কার্লি ব্র্যাকেট ক্লোজ ইজ ব্ল্যাঙ্ক a এটো কি হ'ব ইয়াত belongs to হ'ব
নে সাবসেট হব কি কলো যে সাবসেট হবৰ কাৰণে আকৌ কৈছো সাবসেট হবৰ কাৰণে কি হ'ব লাগে যে ইয়াৰ কিছুমান এলিমেন্টস উঠাই আনি যেনিবা মই 1 আৰু 2 উঠাই আনিলো যি মন যায় তুমি এলিমেন্টস উঠাই আনা এটা আনা দুটা আনা তিনটা আনা ইয়োৰ চইচ এলিমেন্টস উঠাই আনি তাত যদি এটা কাৰ্লি ব্ৰেকেট দি দিয়া হেতু সাবসেট হৈ যায় কলাই কিয় কাৰণ তাৰ গুটে এলিমেন্টস বোৰ তাত সোমাই থাকে সো এটা 1 আৰু 2 ইয়াৰ এলিমেন্টস কাৰ্লি ব্ৰেকেট দিয়া আছে এই 1 আৰু 2 ইয়াত সোমাই আছে সো ইট ইজ সাবসেট ফাৰ্স্ট আনসাৰ হৈ গল সেকেন্ড 1 আৰু 3 তাৰ সাবসেট নেকি বাৰ ঠিক আছে 1 and 3 লে যোৱা আগত let me come to 3 এটো আমি হোল্ড কৰি ৰাখিছো এটো অকমান কনসেপচুৱেল আমি আহি আছো বিফৰ দ্যাট 3 কোৱা এটো কি হ'ব সাবসেট হ'ব নে বিলংস টু হ'ব এই দখতে সবে মাৰ খাই যায় এই দখতে সবৰে ভুল হৈ যায় এটো কেতিয়াও সাবসেট নহয় বিলংস টু হয় বুজিলো বহুত বেছি ইম্পৰ্টেন্ট কনসেপ্ট সোয়া যে মই কি কলো যে ইয়াৰ এলিমেন্টস যদি হয় এটা সো এ সেটৰ এলিমেন্টস কি কি আছে ইয়াৰ এলিমেন্টস খিনি তুমি আগত লিখিলো আছে এ সেটৰ এলিমেন্টস বোৰ কি কি এলিমেন্টস এটা এলিমেন্ট হৈ গল 1 এটা এলিমেন্ট হৈ গল 2 আৰু কমা কৰি কি এলিমেন্ট আছে 1 কমা কৰি 2 আছে কমা কৰি আৰু কি আছে কাৰ্লি ব্ৰেকেটৰ ভিতৰত এটা গুটাকে ইন্ডিভিজুৱেল এলিমেন্টস এটা আছে 3 4 হি সিঙ্গল কোয়ান্টিটি হৈ আছে কাৰ্লি ব্ৰেকেট এটা আকো ভিতৰত দিয়া আছে তাৰ মানে তোমাক এটো বুজাইছে যে হি ইজ এ সিঙ্গল কোয়ান্টিটি দিস ইজ এ কি সিঙ্গল কোয়ান্টিটি ই এটা এলিমেন্ট তো এ তিনটা হৈ গল এলিমেন্ট গটিকে 1 যদি মই কবাত লিখিব লাগে হয় 1 ইজ এ বিলংস টু এ 1 টু এৰ এলিমেন্ট হয় 2 যদি লিখিব হয় 2 ইজ বিলংস টু এ 2 টু তাৰ এলিমেন্ট হয় এলিমেন্ট হলে সদায় বিলংস টু ঠিক তেনেদৰে 3 4 ও তাৰ কি হয় এলিমেন্টস হয় 3 4 belongs to a 3 4 কি হয় তাৰ এলিমেন্টস হয় সি 3 4 belongs to a ঠিক আছে এটা মাইন্ডত ইমিডিয়েট কোৱেশ্চন আহে যে কাৰ্লি ব্ৰেকেটত 3 4 দিলে সাবসেট কেতিয়া হ'ব তেতিয়া হলে সোয়া যে মই কি কৈছো যে এলিমেন্টৰ ওপৰত যদি মই এটা কাৰ্লি ব্ৰেকেট লগাই দিও লাইক 1 belongs to a এলিমেন্টৰ ওপৰত যদি মই এটা কাৰ্লি ব্ৰেকেট লগাই দিও কি সাবসেট হৈ যায় কাৰণ ই এটা সেট নিচিনা বিহেভ কৰে আৰু সেট টুৰ এলিমেন্টস বোৰ এৰ ভিতৰ সোমাই আছে সো হি সাবসেট হৈ গল ঠিক আছে এটা সো 3 4 এলিমেন্টস আছিল এই এলিমেন্টস টুৰ ওপৰত যদি মই এটা কাৰ্লি ব্ৰেকেট লগাই দিও হি সেট বিহেভ কৰিব সে সেকেন্ড টু 3 4 এলিমেন্ট আছিল তাৰ ওপৰত মই এটা কাৰ্লি ব্ৰেকেট লগাই দিলো হি সেট বিহেভ কৰিলে আৰু হে সেট টুৰ ভিতৰ যেটো এলিমেন্ট আছে তাৰ মানে 3 4 এই এলিমেন্টটো এ সেটৰ ভিতৰ সোমাই আছে সো তাৰ মানে কি হৈ গল সাবসেট হৈ গল সো দিস ইজ সাবসেট most important concept আকৌ কৈছো যে যদি হে এৰ এলিমেন্ট হয় হে এলিমেন্ট টু belongs to a হ'ব কিন্তু এলিমেন্টৰ ওপৰত যদি এটা কাৰ্লি ব্ৰেকেট আহি যায় হি সাবসেট হৈ যাব ঠিক আছে এতিয়া তাতকে অকমান এডভান্স কৰি তাৰ তলৰ কোৱেশ্চনটো যে হে কাৰ্লি ব্ৰেকেটৰ এলিমেন্টৰ লগত মই আৰু কিবা এটা এলিমেন্ট লৈ লব পাৰো হেতু লৈ তাৰ ওপৰত কাৰ্লি ব্ৰেকেট লগাই দিলেও হি সাবসেট হৈ যাব হ'ব না নহয় হ'ব ডেফিনেটলি বিকজ আমি কি কও এক মিনিট আমি কি কও যে এলিমেন্টস বোৰক যদি আমি এটা এলিমেন্ট ললো দুটা এলিমেন্ট ললো এটো যদি কাৰ্লি ব্ৰেকেট লগাই দিও ই কি হৈ যাব ই সাবসেট হৈ যাব ঠিক তেনেদৰে ইয়াতো এটো এটা এলিমেন্ট তো হেতু তাত কাৰ্লি ব্ৰেকেট লগাইলে সাবসেট হৈ গল এতিয়া আহিলো আমি ফিফথ ইন্টাৰেষ্টিং 1 আৰু 3 আমি কি কৰিলো যে এ 3 4 ৰ পৰা এটা উঠাই আনিলো কাৰ্লি ব্ৰেকেটত এই 1 এটা উঠাই আনিলো উঠাই ইয়াত কাৰ্লি ব্ৰেকেট দি পেলাই খুদিছো এটো বিলংস টু হ'ব নে সেট হ'ব সাবসেট হ'ব প্ৰথম কথা হি এলিমেন্টস নেকি ফাৰ্স্ট কোৱেশ্চন এলিমেন্ট নহয় কেলে কাৰণ ই বাহিৰত কাৰ্লি ব্ৰেকেট আছে এটা সো হি এলিমেন্ট হ'বটো নোৱাৰে এলিমেন্ট অকল হৰিয়াকে থাকে কাৰ্লি ব্ৰেকেটত এলিমেন্ট হ'বলৈ হলে হি ইয়াত ভিতৰত দেখা পাব লাগিব তুমি এটা 1 ৰ বাহিৰত ব্ৰেকেট আহি গল সো ই এলিমেন্ট নহয় ডেফিনেটলি সাবসেট হ'ব পাৰে বা নোৱাৰে এটা হেতু কেনেকৈ চাম সাবসেট হ'বলৈ হলে ইয়াৰ এলিমেন্টস বোৰ লৈ কাৰ্লি ব্ৰেকেট দিব লাগিব 1 ললো কাৰ্লি ব্ৰেকেট দি যেনিবা মই সাবসেট বনাব খুজিছো এতিয়া নেক্সট যেতিয়া মই আইদাৰ 2 লব পাৰো 1 ৰ লগত নহয় 3,4 লব পাৰো আৰু বেলেগ কিবা 1 ৰ লগত মই লব পাৰো নেকি 1 ৰ লগত হয় মই 2 লব পাৰো নহয় 3,4 লব পাৰো সাবসেট বনাবৰ কাৰণে আৰু বেলেগ কিবা লব পাৰো নেকি
বা 1 ৰ লগত গুটেকিটা একেলগে লব পাৰো কি নিজেও সাবসেট হৈ যাব বেলেগ কিবা লব পাৰো নেকি নোৱাৰো এই 3 4 অকলহৰিয়াকে এটা সিঙ্গল কোয়ান্টিটি মই কৈ আছো যে ইট ইজ আ সিঙ্গল কোয়ান্টিটি কি অকলহৰিয়াকে 3 ৰ একো অস্তিত্ব নাই তাৰ অকলহৰিয়াকে 3 ৰ একো অস্তিত্ব নাই লাইক ইওর শু তোমার জুতা জোৰ নিচিনা দুটা পাত একেলগে থাকিলে হি ইট ইজ আ শু তোমার জুতা কিন্তু এটা যদি মই অটৰাই দিও ইটস আ ইউজলেস থিং তাৰ কোনো অস্তিত্বই নাই একে যে ইয়াৰ পৰা যদি মই 3 অটৰাই আনো তাৰ কোনো অস্তিত্বই নাই তো থাকিলে আমাৰ যদিহে তাৰ কোনো অস্তিত্বই নাই তো ই সাবসেট হ'ব নোৱাৰে প্ৰথম কথাটো এলিমেন্টস তো নহয় গম পালো সাবসেটো নহয় তো তুমি ইয়াত does not belongs to লিখিলো কারেক্ট not a subset লিখিলো কারেক্ট বাট তুমি প্ৰিফাৰেবলি তুমি কি লিখিব লাগে not subset কেলে কাৰণ ইয়াত বাহিৰত এটা কাৰ্লি ব্ৰেকেট আছে বাহিৰত কাৰ্লি ব্ৰেকেট আছে সো হে কাৰণে ই সেট বিহেভ কৰি আছে আৰু ইট ইজ not a subset of it that is more correct এটা আহিলো 6 হলে phi কৈ আহিলো অথনি কোৱেশ্যনত যে phi is a subset of every set ই সব সেটৰে subset যেটা কাৰ্লি ব্ৰেকেট ডাল নাথাকে হি সবৰে subset so is a subset of it good 7 ইয়াৰ আগৰ কোৱেশ্যনত কৈ আহিছিলো আগৰটোত যে phi ৰ ওপৰত যদি কাৰ্লি ব্ৰেকেট আহি যায় কি যে যদি phi ৰ ওপৰত কাৰ্লি ব্ৰেকেট আহি যায় কি বিহেভ কৰে সাবসেট বিহেভ কৰে আৰু তাৰ কাৰণে তুমি এই phi টো এই সেটটোৰ ভিতৰত দেখা পাব লাগিব কি দেখা পাব লাগিব এই phi টো এই সেটটোৰ ভিতৰত দেখা পাইছা নে নাই গতিকে দিস ইজ নট সাবসেট সিম্পল কথা ঠিক আছে একেটা স্ট্ৰাকচাৰ আৰু এটা কোৱেশ্যন লো আছে phi কনসেপ্টটো আৰু অলপ সলিড কৰিব কাৰণে আৰু অলপ ষ্ট্ৰং কৰিব কাৰণে আৰু এটা কোৱেশ্যন লো আছে ইয়াতে একেটা সেটে ললো বাট phi এটা এড কৰিলো এই যে এডখত বেমাৰটো যে ওলাইছিলে যে phi এটা চকুৰে দেখা পোৱা নাছিলো তাত কি একানে সাবসেট নহৈছিলে হে বেমাৰটোকে মই ঠিক কৰিব কাৰণে কি কৰিলো তাত এটা phi লগাইলো সো দ্যাট চকুৰে তুমি তাত এটা phi দেখা পোৱা সো ফাৰ্স্ট কোৱেশ্যনটো কৈছে 1 or phi is a subset or belongs to প্ৰথম কথা কাৰ্লি ব্ৰেকেট আছে কাৰ্লি ব্ৰেকেট যেতিয়া আছে আৰু কাৰ্লি ব্ৰেকেটৰ ভিতৰত এই সেটটোৰ এলিমেন্টস লিখা আছে 1 নম্বৰ এলিমেন্টস টো আনিয়াত লিখা আছে phi নম্বৰ এলিমেন্টস টো আনিয়াত লিখা আছে তাৰ ওপৰত কাৰ্লি ব্ৰেকেট লগোৱা আছে সো হি সাবসেট হৈ যাব যে এলিমেন্টস আনি যদি কাৰ্লি ব্ৰেকেট লগাই দিও সাবসেট হৈ যায় সো ইট ইজ সাবসেট আকৌ একে কনসেপ্ট 1 আনিলো ইয়ালে 2 আনিলো ইয়ালে phi আনিলো ইয়ালে 1 to phi আনি যদি কাৰ্লি ব্ৰেকেট লগাই দিছো সাবসেট হৈ যাব নো ইছু Third, again same concept ki phi is a subset of every set. Jodi curly bracket dal na thake, ki phi sabor a subset. So it is a subset. Eta most interestingly, yat tume belongs to likhibo para. Kele? Karon tat tume phi dekhisa as a element to ase tat phi is belongs to A also. Etu correct. Tumi etu likhilo baba. Kele? Phi is a subset of every set. To tar karone he correct. Phi belongs to it tar karone he correct karon phi to tumi dekhi asa na element to 8 asa thik ase tar pasot aile phi upor eta curly bracket di dilu etia hi subset hobone nai definitely yes why je ami jodi curly bracket or bhitor phi rakhisu tetia amar prothom kam hoi gol je he phi to set to asen nai saboge lage ase na phi ase gotike subset hoi jabo thik ase next eta 3 4 3 4 concept মই ইয়াত কৈ আহিছো যে হি এলিমেন্ট হৈ আছে এটা 3 4 সো দিস ইজ এ এলিমেন্ট 3 4 ওপৰত যদি কাৰ্লি ব্ৰেকেট দি দিও হি সাবসেট হৈ গল সো ইট ইজ এ সাবসেট এন্ড ফাইনালি এন্ড মোস্ট ইম্পৰ্টেন্টলি এ সেটটোক নিজে লিখি দিলো এই গুটে সেটটোকে লিখি দিলো সো ইট ইজ অলসো এ সাবসেট অলৱেজ ৰিমেম্বাৰ ইয়াৰ আগৰ কোৱেশ্যনৰ তলত এটা মই নোট লিখি ৰাখিছিলো এ সেট ইজ এ সাবসেট অফ ইটসেল্ফ হি নিজে নিজৰ সাবসেট হয় সো হি নিজে নিজৰ সাবসেট তো হে সেটটো কি নিজে নিজৰ সাবসেট এতিয়া আমি সাবসেটৰ লাস্ট পাৰ্টটোলে আহিলো লাস্ট পাৰ্টটোত আমি কি ডিসকাস কৰিম কিছুমান নাম্বাৰস তোমালোকে পাই আহিছা নেচাৰেল নাম্বাৰ পাইছা নেচাৰেল নাম্বাৰস যাক কয় স্বাভাৱিক স্বাভাৱিক z মানে তোমাৰ integers তাৰ মানে অখণ্ড সংখ্যা q মানে rational numbers rationals তাৰ মানে পৰিমেয় সংখ্যা
আৰু r মানে বাস্তৱ সংখ্যা real numbers আৰু t মানে তোমাৰ অপৰিমেয় সংখ্যা irrational numbers irrationals আৰু অপৰিমেয় আৰু c মানে তোমাৰ complex numbers জটিল সংখ্যা complex so is যিখিনি numbers আমি যেবোৰ আগৰ পৰা পঢ়ি আইছো real number বাস্তৱ সংখ্যা natural number স্বাভাৱিক সংখ্যা এবোৰ সাবসেট হয় ইটো হিটো প্ৰথম তুমি এটা সাৰ্কেল বনোৱা first make a circle ইয়াতে তোমাৰ ধৰা তুমি natural number বোৰ সোমাই দিলা natural number কি কি সোমাব 1 2 3 4 dot 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 ঠিক আছে হেখিনি তোমাৰ natural number এই natural number খিনি অলপ ডেভেলপ কৰিলে এটা থাকি গৈছে মোৰ whole number ইয়াতে কি থাকিব natural of পিছত whole number whole number পূৰ্ণ সংখ্যা পূৰ্ণ এই natural number খিনি লগত যদি তুমি এটা 0 লগাই দিয়া হেখিনি কয় whole number কেলে মই সাৰ্কেলটো বাহিৰত ড্ৰ কৰিছো কাৰণ 0 natural দুই খিনিক বুজাই পেলে whole number বুজাই whole number natural numbers সোমাই থাকে ইয়াকে যদি আৰু অলপ ডাঙৰ কৰি দিও তেতিয়া হলে আমাৰ আহি যায় কি integers অখণ্ড সংখ্যা z কেলে কাৰণ এইখিনিটো থাকিবই আৰু নেগেটিভসও সোমাই যাব -1 -2 dot 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 natural whole integers এইখিনি যদি আৰু অলপ বহাই দিও তেতিয়া হলে আমাৰ আহি যায় rational numbers কি কি আহি যায় এইখিনিটো থাকিবই integers ইয়াৰ ওপৰত তোমাৰ rational numbers বিলাক আহি যাব যিবোৰ আমি হে numbers বোৰ যিবোৰ আমি p by q ফৰ্মেটত লিখিব পাৰো p by q ফৰ্মেটত লিখিব পাৰো numbers বোৰ আহি যাব like fractions কিছুমান আহিব okay এতিয়া irrational numbers আহিব irrational numbers ইয়াৰ লগত কোনো কানেকশন নাই irrational numbers আতৰত থাকিব irrational t ইয়াত থাকিব কোনবোৰ √2 √5 pi ঠিক আছে 3.1123 যাৰ ডেসিমেল এক্সপানশন তো জিটি উলাই গৈ থাকে জিটি উলাই 3.13551 জি মন যায় থাকে উলাই হেবোৰ irrational হেখিনি হৈছে তোমাৰ irrational numbers complex আহিম complex এটা বেলেগ বস্তু complex আফটাৰ চেপ্টাৰে আছে 11 ত তোমালোকৰ complex numbers এতিয়া তুমি যদি ভালকে অবজাৰ্ভ কৰা দেখিবা যে এই ন্যাচাৰাল খিনি হোল নাম্বাৰ খিনি ভিতৰত সোমাই আছে না সোমাই গতিকে ন্যাচাৰাল নাম্বাৰ খিনি সাবসেট হয় কাৰ হোল নাম্বাৰ হোল এটা এই হোল নাম্বাৰ খিনি গল ইন্টিজাৰৰ ভিতৰত সোমাই আছে গতিকে এই হোল নাম্বাৰ খিনি সাবসেট হ'ব কাৰ ইন্টিজাৰ্স হ'ব কাৰণ হি ভিতৰত সোমাই থাকিলে সাবসেট হৈ যায় কি আছো আমি হোল নাম্বাৰ পিছত আহিলে ইন্টিজাৰ্স খিনি আকৌ সাবসেট হৈ যাব কাৰ ইন্টিজাৰ্স খিনি সাবসেট হৈ যাব rational numbers or q এখিনি rational numbers so তুমি দেখিলা যে natural number whole number subset whole number integer subset integer q subset তো natural number z ৰ subset হ'ব কেলে natural whole ৰ সোমাই আছে whole z ৰ সোমাই আছে গতিকে natural খিনিও z ৰ সোমাই আছে তো তুমি হেতু লিখিব পাৰা যে natural number is a subset of integer also standard whole number q ৰ subset হ'ব whole number is a subset of rational numbers also হে প্ৰসেসটো কন্টিনিউ হৈ থাকিব আৰু ই কাৰো সাবসেট নহয় আৰু ফাইনালি এই গুটে নাম্বাৰ খিনি একেলগে যদি মই কভাৰ আপ কৰি দিও হে নাম্বাৰ খিনি কে একেলগে আমি কওঁ কি ৰিয়েল নাম্বাৰ আৰু এই সব নাম্বাৰস বোৰ কাৰ সাবসেট হ'ব ৰিয়েল নাম্বাৰস লাষ্টত তোমালোকে নিজে লিখি লবা যে n is a subset of real number z is a subset of real number and this so হেতু হল আমাৰ নাম্বাৰ কনসেপ্ট যে সব কোন কাৰ্ডত সোমাই থাকে আৰু হেতু হিচাপত আমি সাবসেট ডিফাইন কৰো আৰু ফাইনালি কমপ্লেক্স নাম্বাৰ হেতু আমি এটা ডিসকাস নকৰো হেতু কমপ্লেক্স নাম্বাৰ বুলি এটা চেপ্টাৰে আছে কমপ্লেক্স নাম্বাৰ পঢ়িলে কমপ্লেক্স নাম্বাৰ চেপ্টাৰ ডিসকাস কৰিম সো আজিলে আমাৰ সাবসেটৰ কনসেপ্ট ইমানে ইয়াৰ পিছত আমাৰ ভিডিওস আহিব হে ভিডিওছত আমি এমসিকিউ কৰিম কোৱেশ্চনস কৰিম কিন্তু আমি প্ৰথম কি শিকিম প্ৰথম আমাৰ ভিডিওস বিলাকত আমি কনসেপ্ট শিকিম আৰু হে কনসেপ্টস বোৰ লৈ তুমি ঘৰত নিজে কোৱেশ্চনস বোৰ ট্ৰাই কৰি থাকিব লাগিব যদি তুমি নিজে কোৱেশ্চনস বোৰ ট্ৰাই কৰা তেতিয়াহে তোমাৰ আনসাৰ পাবা তেতিয়াহে তোমাৰ আনসাৰ ওলাব তেতিয়াহে তুমি এক্সপাৰ্ট হ'বা তুমি যদি সাৰে কৰাই দিব কৰিম বুলি যদি ঘৰত বহি থাকা তেতিয়ালে সাৰৰ আইডিয়াত কৰাই দিব আৰু তুমি সাৰৰ আইডিয়াতে চলি থাকিবা আৰু তেতিয়া তোমাৰ মাইন্ডটো কেতিয়াও ডেভেলপই নহব
গতিকে মাইণ্ড ডেভেলপ হ'বৰ কাৰণে তুমি নিজৰ আইডিয়া ইমপ্লিমেণ্ট কৰিব লাগিব আৰু আমি এটা গোল্ডেন অপৰচুনিটি দি দিছোঁ তোমাক যে আমি কনচেপ্ট শিকাই দিছোঁ কুৱেশ্যন বৰ্তমান তুমি নিজে কৰা যেতিয়া আমাৰ কনচেপ্ট শিকোৱা শেষ হৈ যাব আমি কুৱেশ্যন চেৰিজ ষ্টাৰ্ট কৰিম তেতিয়া দেখিবা যে যেতিয়া কুৱেশ্যনবোৰ আমি ষ্টাৰ্ট কৰিম তুমি ফটক আনচাৰ কৰিব পাৰিছা আৰু তোমাৰ তেতিয়া কনফিডেন্স বিল্ড হ'ব আনচাৰ আমি কৈ দিম তোমাৰ তুমি নিজে মই কোৱাৰ আগতে তোমাৰ আনচাৰ ৰেডি হৈ থাকিব সো সেই লেভেলত যেতিয়া কনফিডেন্স আহিব তুমি তেতিয়া আগবাঢ়ি গৈ থাকিব পাৰিবা আৰু তুমি নিজকে ডেভেলপ কৰি গৈ থাকিব পাৰিবা সো নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰা আৰু এই ভিডিঅ'টো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা কিবা নোৱাৰিলে কিবা ডাউটছ থাকিলে কমেন্টছত সুধিবা তো আই এম এভেইলেবল মই তোমাৰ কমেন্টছৰ আনচাৰ ডেফিনেটলি দিম ঠিক আছে